প্ৰিয় দৰ্শক, আপোনাৰ মনলৈ কেতিয়াবা প্ৰশ্ন আহিছেনে? আপুনি পৃথিৱীত কৰি থকা কৰ্মৰ ফলসমূহ নৰকত কি ভুগিব লাগে, বা ইয়াৰ কৰ্মৰ ফল নৰকত শাস্তি কেনেকুৱা হয়, বা ইয়াৰ পৰিণাম কি হয়, বা নৰকত আমি যি শাস্তি ভুগিব লাগে তাৰ নামসমূহ কি হয়? আপুনি কেতিয়াবা জানেনে? মৃত্যুৰ পিছত আমি পিণ্ডদান কিয় দিওঁ? এনে বহু প্ৰশ্নৰ উত্তৰ আপুনি এই ভিডিঅ'টোত বিচাৰি পাব। প্ৰিয় দৰ্শক, যিসমূহ প্ৰশ্নৰ উত্তৰ শুনিলে আপুনি আচৰিত হ'ব। এই প্ৰশ্নসমূহ আমি গৰুড় পুৰাণৰ পৰা লৈছো আৰু গৰুড় পুৰাণত ইয়াত বিতংভাৱে উল্লেখ কৰা হৈছে। নমস্কাৰ, মোৰ নাম অনন্ত নাথ। আন এক জ্ঞানবৰ্ধক ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, প্ৰথমখন চাৰ্টৰ প্ৰথমটো প্ৰশ্ন হ'ল, গৰুড় পুৰাণ কোনে কাক কৈছিল? গৰুড় পুৰাণৰ কিমান অধ্যায় আছে? গৰুড় পুৰাণৰ দুটা খণ্ড কি হয়, আৰু পূৰ্ব খণ্ডত কি আছে আৰু উত্তৰ খণ্ডত কি আছে? প্ৰিয় দৰ্শক, ইয়াৰ উত্তৰসমূহ এনেধৰণৰ। গৰুড় পুৰাণ ভগৱান বিষ্ণুৱে গৰুড়ক কৈছিল। গৰুড় পুৰাণত 279টা অধ্যায় আছে, আৰু গৰুড় পুৰাণৰ দুটা খণ্ড হ'ল পূৰ্ব খণ্ড আৰু উত্তৰ খণ্ড। পূৰ্ব খণ্ডত সৃষ্টি, ধৰ্ম আৰু ব্ৰতৰ বিষয়ে আলোচনা কৰা হৈছে, আৰু উত্তৰ খণ্ডত মৃত্যুৰ পিছত গতি বা পেটকল্পৰ বিষয়ে আলোচনা কৰা হৈছে। এই উত্তৰ খণ্ডৰ কথা শুনিলে আপুনি আচৰিত হ'ব। প্ৰিয় দৰ্শক, এইবাৰ আমি দ্বিতীয়খন চাৰ্ট আপোনালোকলৈ আগবঢ়ালো। ইয়াৰে প্ৰথম প্ৰশ্নটো হ'ল, যমলোকৰ দূৰত্ব কিমান হয়? যমদূত কেইজন আছিল? চিত্ৰগুপ্ত কোন হয়? বৈতৰণী নদীৰ ক'ত আছে, বা বৈতৰণী নদীখন কেনেকুৱা নদী আছিল? প্ৰিয় দৰ্শক, ইয়াৰ উত্তৰসমূহ এনেকুৱা হয়। যমলোকৰ দূৰত্ব ৮৬,০০০ যোজন হয়। যমদূত কেইজন? যমদূত অসংখ্য আছে, কিন্তু আমি প্ৰথমে 12 জনৰ নাম ল'ব পাৰো। চিত্ৰগুপ্ত কোন হয়? যমৰ লেখক, যি কৰ্মৰ হিচাপ ৰাখে। প্ৰিয় দৰ্শক, পৃথিৱীত আপুনি কৰি থকা কৰ্মৰ হিচাপ চিত্ৰগুপ্তই ৰাখে। বৈতৰণী নদী ক'ত আছে? যমলোকত আছে, বা যমলোকৰ পথত বৈতৰণী নদী পোৱা যায়। বৈতৰণী নদী কেনেকুৱা নদী হয়? ইয়াক তেজ, পুজ আৰু চুলিৰে ভৰা হয়। প্ৰিয় দৰ্শক, যেতিয়া পঞ্চপাণ্ডৱ বৈতৰণী নদী পাৰ হৈছিল, তেতিয়াও তেজ, পুজ আৰু চুলিৰে ভৰি আছিল। প্ৰিয় দৰ্শক, এইবাৰ আমি আৰু পাঁচটা প্ৰশ্নৰ এখন চাৰ্ট আপোনালোকলৈ আগবঢ়ালো। বৈতৰণী পাৰ কৰিবলৈ কি কৰিব লাগে? গোদানৰ মহিমা কি? 13 দিনত কি কৰা হয়? পিণ্ডদান কিয় কৰা হয়? আৰু পেটৰ শৰীৰ গঠন হ'বলৈ কিমান দিন লাগে? প্ৰিয় দৰ্শক, এই 5টা প্ৰশ্ন শুনিবলৈও আচৰিত আৰু ইয়াৰ উত্তৰখিনিও আচৰিত হয়। বৈতৰণী পাৰ কৰিবলৈ আমি গোদান কৰিব লাগে। সকলোৱে জানে গোদান মহান দান। গোদানৰ মহিমা কি? অৰ্থাৎ গোদান কৰিলেহে আপুনি গাই নেজত ধৰি বৈতৰণী নদী পাৰ কৰিব পাৰে। 13 দিনত কি কৰা হয়? 13 দিনত পেট কৰ্ম বা পিণ্ডদান কৰা হয়। পিণ্ডদান কিয় কৰা হয়? পেটক শৰীৰ দিবলৈ পিণ্ডদান কৰা হয়। পিতৃ মাতৃ মৰি গ'লে আমি পিণ্ডদান কৰোঁ। ইয়াৰ অৰ্থ হ'ল তেওঁলোকৰ পেটক শৰীৰ গঠন হ'বলৈ পিণ্ডদান কৰা হয়। পেটৰ শৰীৰ কিমান দিনত গঢ় লৈ উঠে? অৰ্থাৎ পেটৰ শৰীৰ 10 দিনত গঢ় লৈ উঠে। প্ৰিয় দৰ্শক, এইবাৰ আমি আৰু 5টা প্ৰশ্নৰ এখন চাৰ্ট আপোনালোকলৈ আগবঢ়ালো। এই 5টা প্ৰশ্নৰো আচৰিত প্ৰশ্ন, আৰু ইয়াৰ উত্তৰসমূহ আচৰিত হয়। ইয়াৰে প্ৰথম প্ৰশ্নটো হ'ল, তহপিণ্ডীকৰণ কেতিয়া কৰা হয়? বশীতকৰণ কিমানটা? ৰৌৰৱ নৰকত কি শাস্তি দিয়া হয়? কুম্ভীপাক নৰকত কি হয়? আৰু অন্ধ তামিশ্য নৰকত কি শাস্তি দিয়া হয়? প্ৰিয় দৰ্শক, ইয়াৰ উত্তৰসমূহ এনেধৰণৰ। তহপিণ্ডীকৰণ কেতিয়া কৰা হয়? 12 মাহত কৰা হয়। বশীতকৰণ কিমানটা? 28টা মূল নৰক আছে বশীতকৰণত। ৰৌৰৱ নৰকত কি শাস্তি দিয়া হয়? সাপে খায়। কুম্ভীপাক নৰক কি হয়? তপত তেলত সিজোৱা হয় কুম্ভীপাক নৰকত। অন্ধ তামিশ্য নৰকত কি শাস্তি দিয়া হয়? অন্ধকাৰত পেলাই দিয়া হয়। প্ৰিয় দৰ্শক, এইবাৰ আৰু 5টা প্ৰশ্নৰ এখন চাৰ্ট মই আপোনালোকলৈ আগবঢ়ালো। ইয়াৰ প্ৰথম প্ৰশ্নটো হ'ল, মহাৰৌৰৱ নৰক কি হয়? কালসূত্ৰ নৰক কাৰ বাবে? অহিপত্তবন নৰকত কি আছে? শুকৰমুখ নৰকৰ কাৰ বাবে? আৰু অন্ধকূপ নৰকত কি শাস্তি দিয়া হয়? প্ৰিয় দৰ্শক, এই শাস্তিসমূহৰ কথা শুনিলে আপুনি আচৰিত হ'ব। ইয়াৰে প্ৰথম উত্তৰটো হ'ল, মহাৰৌৰৱ নৰকত দবৈত্য নামৰ জন্তুৱে খায়। কালসূত্ৰ নৰক কাৰ বাবে? পিতৃ মাতৃক কষ্ট দিয়াৰ জনৰ বাবে কালসূত্ৰ নৰক। অহিপত্তবন নৰকত কি আছে? তৰোৱালৰ দৰে পাত থকা গছ আছে।
আৰু শুকৰ মুখ নৰকৰ কাৰ বাবে? ৰজা হৈ প্ৰজাক কষ্ট দিয়াৰ বাবে শুকৰ মুখ নৰকত শাস্তি দিয়া হয়। অন্ধকূপ নৰকত কি শাস্তি দিয়া হয়? কুঁৱাত পেলাই কীটেৰে খুওৱা হয়, অৰ্থাৎ পোক পতংগই খাই কুঁৱাত পেলাই দিয়া হয়। প্ৰিয় দৰ্শক, এবাৰ আৰু এখন চাৰ্ট মই আপোনালোকলৈ আগবঢ়াম। ইয়াতো 5টা প্ৰশ্ন আছে। এই নৰকত কি কি শাস্তি দিয়া হৈছে বা শাস্তিৰ নামসমূহ কি কি হয়, কিহৰ কাৰণে দিয়ে, ইয়াৰ বিষয়ে আলোচনা কৰা হৈছে। প্ৰিয় দৰ্শক, ইয়াৰে প্ৰথম প্ৰশ্নটো হ'ল, কৃমিভোজন নৰক কাৰ বাবে? সদংশ নৰকত কি কৰা হয়? তপ্তসূৰ্মী নৰক কাৰ বাবে? বজ্ৰকণ্টক নৰকত কি কৰা হয়? আৰু বৈতৰণী নৰকত কি কৰা হয়? এই 5টা প্ৰশ্নৰ উত্তৰ বা নৰকত কি কি শাস্তি দিয়া হয়, ইয়াৰ উত্তৰসমূহ এনেধৰণৰ। কৃমিভোজন নৰক অৰ্ণৰ ভাগ নিদিয়াজনৰ বাবে কৃমিভোজন নৰক। সদংশ নৰকত গৰম সাপৰেৰে টনা হয়। সপ্তসূৰ্মী নৰক কাৰ বাবে বুলি যিটো প্ৰশ্ন কৰা হৈছে, ইয়াৰ উত্তৰটো হ'ল পৰস্থি গমনৰ বাবে। বজ্ৰকণ্টক নৰকত কি কৰা হয়? কাঁইটীয়া শিমলু গছত সাৱটি ধৰা হয় আৰু ইয়াত দি আমি কৰা পাপৰ শাস্তি দিয়া হয়। বৈতৰণী নৰক কি হয়? বিষ্ঠা বা মূত্ৰৰ নদী হয় বৈতৰণী নৰক। প্ৰিয় দৰ্শক, এবাৰ আৰু 5টা প্ৰশ্ন আমি আপোনালোকলৈ আগবঢ়ালো। পিয়ুত নৰক কি হয়? পাণৰোধ নৰক কাৰ বাবে? বিষষণ্ণ নৰকত কি শাস্তি? লালাভক্ষ নৰক কাৰ বাবে? আৰু সাৰমেয়াদন নৰকত কি শাস্তি দিয়া হয়? প্ৰিয় দৰ্শক, ইয়াৰ উত্তৰসমূহ এনেধৰণৰ, বা ইয়াৰ নামটো যিমান ভয়ংকৰ বা প্ৰশ্নটো যিমান ভয়ংকৰ, ইয়াৰ উত্তৰসমূহো ইমানেই ভয়ংকৰ হয়। পিয়ুত নৰক, পূজৰ কুণ্ড থাকে তাত। পাণৰোধ নৰক কাৰ বাবে? কুকুৰ মেকুৰী পালি চিকাৰ কৰোৱাসকলৰ বাবে এই শাস্তি। বিষষণ নৰকত কি শাস্তি দিয়া হয়? মৃগদেৰে মৰা হয়। আৰু লালাভক্ষ নৰক কাৰ বাবে? বীৰ্যপান কৰোৱাৰ বাবে লালাভক্ষ নৰক হয়। সাৰমেয়াদন নৰকত কি শাস্তি দিয়া হয়? 720টা কুকুৰে খাই এই নৰকত। আপুনি এই কৰ্ম কৰিলে আপুনি বা এই শাস্তি পালে 7টা কুকুৰে আপোনাক ভক্ষণ কৰিব। প্ৰিয় দৰ্শক, এইবাৰ আমি আৰু 5টা প্ৰশ্ন আপোনালোকলৈ আগবঢ়ালো। অবিচি নৰক কি হয়? অয়পান নৰক কাৰ বাবে? খাৰ কদম নৰকত কি দিয়া হয়? ৰক্ষুগণ ভোজন নৰক কাৰ বাবে? শুলপুত নৰকত কি শাস্তি দিয়া হয়? প্ৰিয় দৰ্শক, এই 5টা প্ৰশ্নৰ সৈতে আমি 40টা প্ৰশ্ন আপোনালোকলৈ আগবঢ়ালো আৰু ইয়াৰে আপোনালোকক 35টা প্ৰশ্নৰ উত্তৰ কোৱা হ'ল। এইবাৰ আমি এইখন চাৰ্টৰ উত্তৰ ক'বলৈ লৈছো। অবিচি নৰকত কি হয়? পানী নোহোৱা তৰংগ, অৰ্থাৎ শিলত পেলাই দিয়া হয়। অয়পান নৰক কাৰ বাবে? মদ খোৱাসকলৰ বাবে অয়পান নৰক হয়। খাৰ কদম নৰক কি হয়? বোকাত পেলাই দিয়া হয়। ৰক্ষুগণ ভোজন নৰক কাৰ বাবে? নৰবলি দিয়াৰ বাবে এই নৰক। ত্ৰিশূলপুত নৰক কিয়ত কি শাস্তি? পাপী শুলত বা গাঁঠি ৰখা হয় বা শুলত জোঙা শুলত পাপীক পেলাই দিয়া হয়। প্ৰিয় দৰ্শক, এইবাৰ আমি 41ৰ পৰা 45লৈকে 5টা প্ৰশ্ন আপোনালোকলৈ আগবঢ়ালো। ইয়াৰ প্ৰথম প্ৰশ্নটো হ'ল, দশশূল নৰক কি হয়? অৱতৰণীৰোধক নৰক কাৰ বাবে? পৰ্যাৱৰ্তন নৰকত কি হয়? সূচীমুখ নৰকত কি হয়? আৰু স্বৰ্গ কিমান প্ৰকাৰৰ? প্ৰিয় দৰ্শক, এই 5টা প্ৰশ্নৰ সৈতে 45টা প্ৰশ্ন হ'ল। এতিয়া আমি 45 নম্বৰ প্ৰশ্নৰ পৰা আমি স্বৰ্গৰ বিষয়ে আলোচনা কৰিম। কিন্তু ইয়াৰ উত্তৰসমূহ এনেধৰণৰ। দশশূল নৰকত সাপে খায়। অৱতৰণীৰোধক নৰকৰ অকলে খোৱাৰ বাবে। পৰ্যাৱৰ্তন নৰক কি? চকু উলিয়াই দিয়া হয়। আৰু সূচীমুখ নৰক কি? বেজীৰে শিৰা হয়। স্বৰ্গ কিমান প্ৰকাৰ? স্বৰ্গ 3 প্ৰকাৰ। স্বৰ্গ, মহ আৰু জন। প্ৰিয় দৰ্শক, আমি আৰু এখন চাৰ্ট আপোনালোকলৈ আগবঢ়ালো। ইয়াৰে প্ৰথম প্ৰশ্নটো হ'ল, স্বৰ্গত কোন থাকে? স্বৰ্গৰ আয়ুস শেষ হলে কি হয়? মুখ্য কি হয়? পেট কাক বোলে? আৰু পিশাচ কাক বোলে? পিশাচ কোন হয়? প্ৰিয় দৰ্শক, এই 5টা প্ৰশ্নৰ উত্তৰ এনেধৰণৰ। স্বৰ্গত কোন থাকে? পুণ্যৱান আত্মা থাকে। স্বৰ্গৰ আয়ুস শেষ হলে কি হয়? পুনৰ মৃত্যুত জন্ম হয়। মুখ্য কি? জন্ম মৃত্যুৰ চক্ৰ পাৰ কৰি মুক্তি লাভ কৰাই হৈছে মুখ্য। আৰু পেট কাক বোলে? মৃত্যুৰ পিছত সূক্ষ্ম শৰীৰ নোপোৱা আত্মাক পেট বুলি কোৱা হয়। আৰু পিশাচ কাক বোলে? পেটৰ তলৰ যোনিক পিশাচ বুলি কোৱা হয়। প্ৰিয় দৰ্শক, আৰু এখন চাৰ্ট আমি আপোনালোকলৈ আগবঢ়ালো। ইয়াত 4টা প্ৰশ্ন আছে।
অৰ্থাৎ এই ভিডিঅ'টোৰ শেষৰখন চাট মই আপোনালোকলৈ আগবঢ়াইছো। ইয়াৰ প্ৰথম প্ৰশ্নটো হ'ল গয়াত পিণ্ড দিলে কি হয়? গয়া ক'ত অৱস্থিত? তিলনি কিয় কৰা হয় বা তিলত পৰ্ণ কিয় কৰা হয়? একাদশী ব্ৰতৰ ফল কি হয়? প্ৰিয় দৰ্শক, এই 4টা প্ৰশ্নৰ সৈতে 54টা প্ৰশ্ন হ'ল। ইয়াৰে আপোনালোকে 50টা প্ৰশ্ন গম পালে, উত্তৰো গম পালে। আৰু এই 4টা প্ৰশ্নৰ উত্তৰ আপোনালোকে কমেণ্টত জনাব পাৰে। নহলে আমি ইয়াৰ উত্তৰসমূহ আমি ক'বলৈ লৈছো। গয়াত পিণ্ড দিলে কি হয়? পিতৃৰ মুখ্য হয়, অৰ্থাৎ আপোনাৰ পূৰ্বপুৰুষে মুক্তি লাভ কৰে। গয়া ক'ত অৱস্থিত? বিহাৰ, ফল্গু নদীৰ পাৰত অৱস্থিত। তিলত পৰ্ণ কিয় কৰা হয় বা তিলনি কিয় কৰা হয়? পিতৃৰ তৃপ্তিৰ বাবে তিলনি কৰা হয়। একাদশী ব্ৰতৰ ফল কি হয়? অৰ্থাৎ বৈকুণ্ঠ প্ৰাপ্তি একাদশী ব্ৰতৰ ফল। আমি যদি একাদশীত ব্ৰত পালন কৰোঁ তেনেহলে বৈকুণ্ঠৰ প্ৰাপ্তি পাব পাৰোঁ। প্ৰিয় দৰ্শক, এইসমূহ আছিলে গৰুড় পুৰাণৰ এনে কিছুমান প্ৰশ্ন, এনে কিছুমান উত্তৰ, যিসমূহ প্ৰশ্ন হয়তো পূৰ্বে আপোনালোকে জনা নাই বা জানিছিলে যদি কমেণ্ট কৰি আমাক ক'ব পাৰে। এনেধৰণৰ ৰহস্যজনক ভিডিঅ' পাই থাকিবলৈ, এনেধৰণৰ জ্ঞানবোধক ভিডিঅ' পাই থাকিবলৈ আমাৰ ইউটিউব চেনেল ধাৰ্মিক কথাক লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। প্ৰিয় দৰ্শক, ইয়াত আমি যিমান প্ৰশ্ন আলোচনা কৰিলোঁ, ইয়াৰে আধা অংশ প্ৰশ্ন নৰকত কি কৰিলে কি ফল